Guys, welcome to Aryan Vlogs. আজি আমি আছো জ্যোতি চিত্ৰাবনত। আজি অৰ্জুন নামৰ এখন ফিল্ম যে প্ৰিমিয়াৰ আছে। সো আমি প্ৰিমিয়াৰ চাব আহিছো। সো আপোনালোকক দেখুৱাই গৈ থাকিম, আপোনালোকে চাই থাকিব। ঠিক আছে, আপোনালোকে চাই থাকিব। আমি গৈ আছো গাইস। মই অকলে নাই, লগত আছে নয়ন আৰু ময়ূৰ আছে। সো প্ৰিমিয়াৰ ষ্টাৰ্ট হ'ব লাহেকৈ। তাৰ পৰা প্ৰিমিয়াৰ 6:30 পৰা দিছিলে, কিন্তু 6:30 হৈ গ'ল। অলপ নাপাই যায়, মানুহ আহি আছে। ধন্যবাদ। মই আপোনালোকৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। এতিয়া মই ৰৈ আছে ইমান দেৰি, যিহেতু অৰ্জুন এতিয়া আমাৰ প্ৰিমিয়াৰ শ্ব' আৰম্ভ হ'ব। ধন্যবাদ। মোৰ বয়স হৈ আহিছে, এই অৱস্থাটোক মই ৰাখোঁ কেনেকৈ? সেইটোক মই অৰণ্যত থৈ অহাৰ ব্যৱস্থা কৰিছোঁ। অৰণ্যত তই ভালদৰে থাকিবি, তই মোক এৰি থাকিব নোৱাৰ, মই তোক এৰি থাকিব নোৱাৰো। ককা, ককা, তুমি মোহনক বিদায় দিয়াৰ সময়ত এইদৰে কিয় কান্দিছা? সম্পূৰ্ণ এখন নতুন ছবি, সম্পূৰ্ণ এখন ব্যক্তিত্বগামী ছবি, সম্পূৰ্ণ এখন বাৰ্তাবহুল ছবি। কাৰণ ছবিখনৰ বাৰ্তা এইটোৱেই যে প্ৰকৃতি নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰে, পৰিৱেশ নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰে, গছ গছনি নাথাকিলে মানুহ জীয়াই থাকিব নোৱাৰে। এইটোৱে ছবিখনৰ মূল বাৰ্তা। আৰু যদি গছ গছনি নাথাকে মানুহ জীয়াই থাকিব নোৱাৰে, যদি
যদি প্ৰকৃতি সুৰক্ষিত নহয় তেতিয়া মানুহ সুৰক্ষিত নহয়। গতিকে মানুহ সুৰক্ষিত নহ'লে পৃথিৱীখন সুৰক্ষিত নহয়। গতিকে পৃথিৱীক সুৰক্ষিত কৰিবৰ কাৰণে আমি সকলো সজাগ আৰু সচেতন হ'ব লাগিব। আৰু এই সজাগ আৰু সচেতনতাৰ কাৰণেই ৰজনী বৰ্মন পৰিচালক ৰজনী বৰ্মনে নিৰ্মাণ কৰি আছে অৰ্জুন। অৰ্জুন মানুহৰ নাম নহয়, অৰ্জুন এটা হাতীৰ নাম, যিটো হাতীয়ে এই ছবিখনত প্ৰথমৰ পৰা শেষলৈকে দুৰ্দান্ত অভিনয়েৰে ছবিখন প্ৰাণৱন্ত হৈ তুলিছে। এই অৰ্জুনৰ হাতত মহাভাৰতৰ অৰ্জুনৰ গান্ধীৰ ধনু নাই। এই অৰ্জুনৰ মূল শক্তিয়ে হৈছে তেওঁৰ সুৰডাল আৰু চাৰিটা ঠেং আৰু সুৰডালেই গান্ধী হিচাপে ব্যৱহাৰ কৰি অৰ্জুনে প্ৰকৃতিক সুৰক্ষা দিবলৈ চেষ্টা কৰিছে। গতিকে অকল জন্তুৱে যে সুৰক্ষা দিব লাগিব এইটো কথা নহয়, সমগ্ৰ মানৱ জাতি আগবাঢ়িব আহিব লাগিব প্ৰকৃতিক সুৰক্ষাৰ কাৰণে। তেতিয়াহে আমি জীয়াই থাকিব পাৰিম, পৃথিৱী জীয়াই থাকিব। বাইদেউ আপুনি চৰিত্ৰটোৰ বিষয়ে কওক অলপ, আৰু হাতী অৰ্জুন যিহেতু অৰ্জুনৰ বিষয়ে অলপমান জানিব পাৰিলে ভাল হ'ব। আচ্ছা, মই ফৰেষ্ট মিনিষ্টাৰৰ জীয়াৰী আৰু ৰেঞ্জাৰৰ পত্নী হিচাপে অভিনয় কৰিছোঁ। তোমালোকেতো জানিছা চিনেমাখনৰ নাম অৰ্জুন। গতিকে অৰ্জুন হৈছে আমাৰ এটা হাতী। গতিকে তোমালোকেতো দেখি আছা হাতী আৰু মানুহৰ সংঘাত দেখি আছা। এইখন চিনেমাত দেখিবলৈ পাব ৰাইজে হাতী আৰু মানুহৰ প্ৰেম মানে এজনী ছোৱালীৰ লগত কেনেকৈ হাতী এটাই এখন অৰণ্যক বচায়, মানে ধ্বংস হোৱা অৰণ্য এখনক কেনেকৈ চোৰাং চিকাৰীৰ হাতৰ পৰা বচায়, সেইটোৱে আমাৰ ইয়াতে বিশেষকৈ দেখুওৱা হৈছে। আৰু কিছু ক্ষেত্ৰত আমাৰ পুৰুষসকলে অকল জগৰীয়া নহয়, ফৰেষ্টখন অকল পুৰুষসকলে ধ্বংস কৰা নাই, ইয়াতে নাৰী চৰিত্ৰও জড়িত হৈ আছে। গতিকে গোটেইখিনি সামৰি আমাৰ অৰ্জুন চিনেমাখন প্ৰস্তুত হৈছে। গতিকে অসমবাসী ৰাইজক জনাম যে আপোনালোকে সকলোৱে ছবিগৃহলৈ আহক আৰু অৰ্জুন উপভোগ কৰক। এইখিনিয়ে আছিলে ভিডিঅ', বাট আপোনালোকে চাই ভাল পালে আৰু লাইক ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু আগলৈ ভাল ভিডিঅ' আহি আছে আপোনালোকে চাব। ধন্যবাদ।